নমস্কাৰ, মই ৰাজীৱ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল গগৈদা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি মই যাম দেৰা গাঁও ৱাটাৰফল এটা আছে। আজি মটৰ ব্লগিং কৰিম। প্ৰথমতে পূৰা হেলমেট ৰেডি কৰি ৰাখিছোঁ। স্কুটি আছে আৰু মোৰ সতীৰ্থ অলপ আছে। আমি ওলাই পিনি যাম। দিনটো কৰ্মব্যস্ততাৰ পিছত অলপ সময় পাইছোঁ। এতিয়া আমি যাম। ইয়াৰ পৰা 23 কিলোমিটাৰমান হ'ব। বলক যাওঁ আমি আজি দেৰা গাঁৱলৈ। আমি ফাইনেলি আহি পাই গ'লোহি দাৰা গাঁও। এই নদীখন আপোনালোকে দেখিছে। নদীখনত আমি গা ধুম বুলি আহিছিলোঁ, কিন্তু আমি গা ধুব নোৱাৰিম এতিয়া। বৰষুণ দিছে, সেইটো কাৰণে পানীটো পূৰা ঘোলা হৈ আহিছে। আৰু আপোনালোকে যদি সময় পাই আহিব, ইয়াত দাৰা গাঁও বাক্সা জিলাত আছে। আপোনালোকে আহি খুব ভাল পাব। এইটো এটা ধুনীয়া পিকনিক প্লেচ হৈ দেখিছে। সম্পূৰ্ণ পাহাৰ। আপোনালোকক মই ইয়াৰ মনোমোহা দৃশ্যটো দেখাবলৈ চেষ্টা কৰিম। তাৰ আগতে কৈছোঁ, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'সমূহ আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। সকলোৱে মৰম দিয়ক আগবাঢ়ি যোৱাত। এয়া চাওক, ইয়াৰ মনোমোহা দেৰা গাঁৱৰ মনোমোহা দৃশ্যটো দেখাম। এয়া আৰু মোৰ লগত আছে মোৰ সতীৰ্থ কেইজন আছে। তেওঁলোকে কি ক'ব বাবা? কি ক'বা? নমস্কাৰ দেই সকলোকে নমস্কাৰ। বাবা হয় আমাৰ অলপ ফুৰিবলৈ দাৰা গাঁৱত। তাকে দাৰা গাঁৱত এতিয়া আহিছোঁ। বিশেষ দাৰা গাঁৱৰ বিষয়ে আমি নাজানো, তথাপিতো অলপ ফুৰি আহোঁ। ভূটান এৰিয়া বৰ্ডাৰ। তাকে আহিছোঁ। গোটেই গা ধুম বুলি আহিছিলোঁ, কিন্তু পানী অলপ লেতেৰা। তাৰ বাবে নেক্সট আকৌ আহিব লাগিব চাগে। চেনেলটোৰ বিষয়ে কি ক'বা? চেনেলটো পুৰা জুই, আৰু চবেই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ। ঠিক আছে। তাৰ এতিয়া আপোনালোকে চাই লওক ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য, যোনখিনি মনোমোহা দৃশ্য আছে, সেইখিনি আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। ফটো শ্বট চলি আছে। যদি ভাবিছে কেতিয়াবা ইয়াৰফালে আহিম বুলি পিকনিক, ইয়াত ধুনীয়াকৈ এইটো পিকনিক প্লেচ, দোকান চোকান সম্পূৰ্ণ ভালকৈ জেগা আছে। আপোনালোকে খাব পাৰিব। দেখাইছোঁ ইয়াৰ মনোমোহা দৃশ্য চাওক। আগলৈ এইটো ৰাস্তাটো বন্ধ হৈ আছে। যাম বুলি ভাবিছিলোঁ, যাব নোৱাৰি। এইফালে আমাৰ গুলুং আছে। গুলুং কি হ'ব এতিয়া? ওলমাটোৰ লগত যাব নোৱাৰি। পূৰা ভয় লাগিছে। ভয় লাগিছে। ঠিক আছে। এতিয়া ইয়াৰ পৰা ট্ৰেকিং হৈ গৈ অলপ ওপৰলৈ উঠি আহিলোঁ। পূৰা ভাগৰ লাগি গৈছে। আপোনালোকে চাব পাৰে। কি মজা। আৰু ওপৰলৈ জেগা বহুত আছে। এতিয়া নাযাওঁ, পূৰা ভাগৰ লাগি গৈছে। চশমাযোৰ অকণ পিন্ধি লওঁ। কেনেকুৱা লাগিছে ক'ব দেই। কেনেকুৱা লাগিছে? ভাল লাগিছে? মজা লাগিছে ন? জনাব আপোনালোকে কমেণ্ট বক্সত। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে, কোনখন জিলাৰ পৰা চাই আছে, আপোনালোকে জনাবলৈ নাপাহৰিব। আৰু আৰু এইখিনিতে কৈ থওঁ, সেইদিনা এজনে সুধিছিলে মোৰ ঘৰৰ ওপৰত। মোৰ ঘৰ লখিমপুৰ জিলাৰ হয়, কেবি ৰোড, এঙাখোৱা চাৰিআলি। এয়া ই মোৰ চপ্পলযোৰ ছিগি থাকিলে। কি হ'ব মোৰ চপ্পল ছিগি থাকিলে? ভিডিঅ' বনোৱা চকত মোৰ চপ্পল ছিগি থাকিলে। এতিয়া এনেকৈ যাব লাগিব। আৰু ক'ৰবাত যদি আপোনালোকেও যদি চপ্পল ছিগে এনেকুৱা বাবা দেখিছে, এই ৰছীডাল পচা, কিন্তু চলি যাব। বৰ্তমান ৰিজাৰ্ভ পোৱালৈকে আমাৰ চলিব। এই
আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তিতু কি ক'বা? ছাবস্ক্ৰাইব কৰি দিব নতুন চেনেল আপোনালোকৰ মৰম আশীৰ্বাদ দিব আৰু আকৌ লগ পাম মই অন্য এটা ভিডিঅ'। এতিয়া আমি যাব লাগিব, আমাৰ গধূলি হ'ব, গন্তি হ'ব, নহ'লে চাকৰি ৱাৰ্ড লাগি যাব। সেইটো কাৰণে এতিয়া আমি 2-এটা ফটো ল'ম, তাৰপৰা আমি আমাৰ নিজৰ জেগালৈ গমন কৰিম। ধন্যবাদ। জয় অসম, জয় হিন্দ।